নমস্কাৰ। আমাৰ আজি দৈনিক জনভূমিখনৰ প্ৰথম পৃষ্ঠা মুখ্য বাতৰি পেশ ইউনিয়ন দখল কৰা বাতৰিসমূহ হৈছে নগাঁও জুৰিয়াত লাওখোৱাকে ধৰি বহু শিক্ষা খণ্ডত নিশালৈকৈ ভিজিলেন্সৰ অভিযান। খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই গাণনিক কৰ্মচাৰী আৰু শিক্ষকক সোধা পোছা। ঘণ্টা ঘণ্টা পৰীক্ষা কৰিলে ইউনিফৰ্মৰ ক্ৰয় সম্পৰ্কীয় নথিপত্ৰ। দৈনিক জনভূমিৰ বাতৰিৰ প্ৰভাৱ সকলো শিক্ষানুষ্ঠানে অনুসন্ধান চলোৱাৰ কথা ঘোষণা শিক্ষামন্ত্ৰী। প্ৰথম পৰ্যায়ত অভিযান চলিব 2.50 লাখতকৈ অধিক ধন পোৱা শিক্ষানুষ্ঠানসমূহত। ইউনিফৰ্মৰ ডিস্পোৰ্টে নমালে ভিজিলেন্স। ততাতৈয়াকৈ ঠিকাদাৰ প্ৰতিষ্ঠানক ধন ট্ৰেন্সফাৰ কৰি বহু বিদ্যালয়ৰ প্ৰধান বিপাঙত। ধন উভতি গৈছে বহু বিদ্যালয়ৰ। ধন খৰচ কৰিব নোৱাৰা নগাঁৱৰ 95% বিদ্যালয়ে। ভ্ৰমণসূচীত অন্তৰ্ভুক্ত বহুত কাৰ্যসূচী। কইনাধাৰাৰ পৰা সৰুসজ্জালৈ ৰোড শ্ব'ত অংশ ল'ব মোদীয়ে। অভিলেখ গঢ়া বিহু। এইমছত 3খন মেডিকেল কলেজৰ কাৰ্যসূচীৰ লগতে ভাৰ্চুৱেলি উদ্বোধন কৰিব নামৰূপৰ মিথানল প্ৰকল্প। সোণালী ৰেচম উদ্যানৰ বাণিজ্যিক কেন্দ্ৰ উদ্বোধন। বিহুত একোখনকৈ গামোচা কিনিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান। থলুৱা শিপিনীৰ পৰা প্ৰতিটো পৰিয়ালে একোখনকৈ কিনিলে বিক্ৰী হ'ব 60 লাখ গামোচা। ডিব্ৰুগড় তিনিচুকীয়া ধাবাত তেলৰ চোৰাং বেহাৰ। অইল মেক্স এনাৰ্জি 11জনক জেললৈ। অপহৃত যুৱকক সুপুত্ৰ উলিওৱা ব্যৰ্থ নলবাৰী থানা। ঘেৰাও শুদ্ধ ৰাজ্যৰ। ৰূপাজলিত নিহত 2 শ্ৰমিকৰ ক্ষতিপূৰণৰ দাবীত বিভোষ। ব্যক্তিগত প্ৰতিবাদত দুটা উজনিত চাহ বাগিচা। অসমৰ চাহ নিগমৰ উপাধ্যক্ষ শিৱপ্ৰসাদ বৰদাক অপদস্থ শ্ৰমিকৰ। ৰাহুল গান্ধীৰ সাংসদৰ প্ৰতি পদ খাৰিজৰ প্ৰতিবাদ। চৰকাৰ বিৰোধী ধৰণী দি কংগ্ৰেছী উত্তাল কৰিলে ৰাজপথ। মহানগৰীত সমাৱেশ। আজি আহিব 2গৰাকী মুখ্যমন্ত্ৰীলৈ কেজৰিৱালৰ মান। অসমৰ খিলঞ্জীয়াৰ প্ৰাৰ্থীক বঞ্চনা। জাতীয় সংগঠনৰ দাবী। আগতো খাদ্য নিগমৰ তৃতীয় চতুৰ্থ বৰ্গত 800 পদত দিয়া নাই নিযুক্তি। গ্ৰহপুৰত বিশ্বনাথ তেজপুৰত মন্ত্ৰীৰ পিছত দাম বৃদ্ধি ময়ো বিৰোধিতা কৰোঁ। কাজিৰঙাত গজ উৎসৱলৈ ৰাষ্ট্ৰপতিৰ প্ৰস্তুতি তুংগত। বন্ধ থাকিব কহং আৰু বাগৰি। খোলা থাকিব আগৰতলী আৰু বুঢ়াপাৰ। দ্ৰৌপদী মুৰ্মুৰ আগমনৰ পূৰ্বে মুখ্য বন্যপ্ৰাণী সংৰক্ষণক বদলি। অসমীয়া চলচ্চিত্ৰৰ ইতিহাসত সৰ্বপ্ৰথম কানাডাত চিনেমা হলত ডক্টৰ বেজবৰুৱা 2। 7 এপ্ৰিলত যোগ মহোৎসৱত স্বাস্থ্যমন্ত্ৰীক লগত লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। ধন্যবাদ।